নমস্কাৰ। কবিতাৰ শিৰোনাম অপ্ৰকাশিত। কবিতাৰ কথা তথা আবৃত্তি সুমন গগৈ। ঐ শুনা, কি কৰিছা? তুমি ব্যস্ত আছা নেকি? তোমাৰ মোৰ সম্পৰ্ক চিঙুংকৈ থকা মালা আদালি। ব্যস্ততা, তুমি যেন হেৰাই গৈছা ব্যস্ততাৰ নামৰ পৃথিৱীখনত। জানো, ভাল পোৱা অসীম তোমাৰ মোৰ বাবে, হ'লেও মাজে মাজে ভয় লাগে হেৰাই যাবা বুলি যান্ত্ৰিকতাৰ পৃথিৱীত। জানা, মোৰো ভাল পোৱা আছে তোমাৰ বাবে তুলনাহীন, মাথো অপ্ৰকাশিত হৈ আছে আৰু কেতিয়াও প্ৰকাশিত নহ'ব চাগে। কাৰণ তুমি নিবিচাৰা আমাৰ সম্পৰ্কটো জনাজাত হওক, আনে জানক মই যে তোমাৰ প্ৰেয়সী। কিন্তু বহুত আশা আছে ভালপোৱাবোৰ প্ৰকাশ কৰিবলৈ। তোমাৰ মোৰ সম্পৰ্কৰ সমাজে জানিব, অপ্ৰকাশিত হৈ ৰ'লে জানো তুমি মই আমি হ'ব পাৰিম। এবাৰ ভাবি চোৱা ব্যস্ততাৰ এৰি এক হোৱা, বুজিছোঁ আহি মোৰ মনৰ ভাৱনাবোৰ, মোৰ অপ্ৰকাশিতৰ মৰমবোৰ, সীমাহীন আদৰবোৰ। ধন্যবাদ।